সুপ্ৰভাত ছাত্ৰ-ছাত্ৰীসকল, কেনে আছা তোমালোক? সকলোৱে ভালে আছানে? এতিয়া কৰোনা মহামাৰীৰ কাৰণে যিহেতু তোমালোকক স্কুললৈ আহিবলৈ অনুমতি প্ৰদান কৰা হোৱা নাই, গতিকে আমি অনলাইনৰ যোগেদিয়ে তোমালোকক পাঠসমূহ বুজোৱাৰ চেষ্টা কৰিম। আজি আমি ৱৰ্কশ্বিটসমূহ, কিছুমান গণিতৰ ৱৰ্কশ্বিটসমূহ আলোচনা কৰিম। ৱৰ্কশ্বিটসমূহ আমি ঘৰতে বনাইও ল'ব পাৰোঁ। এতিয়া আমি আহাচোন কেনেকৈ ৱৰ্কশ্বিটসমূহ বনাবলৈ চেষ্টা কৰোঁ। প্ৰথমতে আমি প্ৰথমটো প্ৰশ্ন ৱৰ্কশ্বিট বনাবলৈ চেষ্টা কৰিম। প্ৰথমটো প্ৰশ্ন হ'ল একে সংখ্যাবোৰ আঁচটানি মিলোৱা। মিলোৱা। এতিয়া আমি সংখ্যাসমূহ লিখিম। 1 2 3 4 5। এনেদৰে আমি এইফালেও কিছুমান সংখ্যা লিখিম। 2 3 4 এতিয়া আমি একে সংখ্যাবোৰ আঁচটানি মিলাবলৈ যত্ন কৰিম। এতিয়া একে সংখ্যাবোৰ আমি বিচাৰিম এইফালৰ লগত এইফালৰ সংখ্যাবোৰ। যেনেদৰে 1টো এইফালে ক'ত আছে? ইয়াত। 1ৰ পৰা 1লৈ আঁচটানি মিলাম। তেনেদৰে 2ৰ পৰা 2লৈ, 3ৰ পৰা 3লৈ আঁচটানি মিলাম। তাৰপিছত এতিয়া সেইদৰে 4ৰ পৰা 4লৈ আঁচটানি মিলাব লাগিব। তাৰপাছত 5, এইফালে 5 আছে। 5 সংখ্যাটো আকৌ ইফালে 5ৰ লগত আঁচটানি মিলাব লাগিব। এনেদৰে তোমালোকেও ঘৰতে ৱৰ্কশ্বিটসমূহ তৈয়াৰ কৰিবলৈ যত্ন কৰিবা। তোমালোকেও নিজৰ নিজৰ বহীত এনেদৰে আঁচটানি মিলাবলৈ যত্ন কৰিবা। এতিয়া আমি দ্বিতীয়টো প্ৰশ্ন লিখিবলৈ চেষ্টা কৰিম। দ্বিতীয়টো প্ৰশ্ন হ'ল গণনা কৰা আৰু শুদ্ধটো গোল চিন দিয়া। এতিয়া আমি ৱৰ্কশ্বিটখন বনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি এনেদৰে কিছুমান চিত্ৰ আঁকিম। আৰু তাৰ বিপৰীত চাইডত কিছুমান সংখ্যা লিখিম। 3 4 1, এইফালে আমি সংখ্যা লিখিম। আকৌ তেনেদৰে আমি কিছুমান চিত্ৰ বনাবলৈ যত্ন কৰিম আৰু তাৰ বিপৰীত চাইডত সংখ্যা লিখিম।
সংখ্যা লিখিম একেদৰে আকৌ আমি চিত্ৰ আঁকিছো আৰু তাৰ বিপৰীত চাইডত সংখ্যা লিখিছো এতিয়া কি কৰিব লাগিব এতিয়া আমি এই চিত্ৰবিলাক গণনা কৰি বিপৰীত চাইডে থকা সংখ্যাবিলাকক গুণ চিন দিব লাগিব এতিয়া আমি গণনা কৰিম এতিয়া ইয়াত কেইটা ত্ৰিভুজ আছে 1 2 3 4 এফালে চিত্ৰ 4টা আছে তেতিয়া হলে আমি বিপৰীত চাইডে 4 গুণ চিন দিম ইয়াত এই চিত্ৰত কেইটা আছে 1 2 3টা তেতিয়া হলে আমি ইয়াৰ বিপৰীত চাইডত 3 গুণ চিন দিম চিত্ৰত এফালে আছে 1 2 গতিকে আমি ইয়াত 2 গুণ চিন দিম ইয়াত চিত্ৰত আছে 1 এফালে 1ত গুণ চিন দিম এনেদৰে তোমালোকেও কৰিবলৈ যত্ন কৰিবা এতিয়া আমি ৱৰ্কশীটৰ 3 নম্বৰটো কুৱেশ্যন লিখিবলৈ যত্ন কৰিম 3 নম্বৰটো প্ৰশ্ন হ'ল গণনা কৰা আৰু মিলোৱা এতিয়া আমি আকৌ 2 নম্বৰ প্ৰশ্নটোৰ দৰে এই প্ৰশ্নটো কিছুমান চিত্ৰ আঁকিম এফালে আমি চিত্ৰ আঁকিবলৈ যত্ন কৰিছো এতিয়া আমি এফালে চিত্ৰ আঁকিছো এনেদৰে আমি চিত্ৰ আঁকিছো তোমালোকেও মোৰ দৰে এনেদৰে চিত্ৰ আঁকি ল'বা তাৰপিছত আকৌ আমি এইফালে সংখ্যা লিখিম এইফালে আমি সংখ্যা লিখিলো 2 4 5 3 এতিয়া কি কৰিম গণনা কৰা আৰু মিলোৱা এতিয়া তোমালোকে এফালে গণনা কৰিবা 1 2 3 চিত্ৰত 3টা আছে তেতিয়া হলে তোমালোকে গণনা কৰি মিলাবা 3 লৈ মিলাব লাগিব তাৰপিছত আকৌ চিত্ৰত হিচাপ কৰিবা 1 2 এতিয়া আমি বিপৰীত চাইডত 2টো ক'ত আছে 2 লৈ আস্তানি মিলাব লাগিব এতিয়া আমি 2 লৈ আস্তানি মিলাই দিলো তাৰপিছত চিত্ৰত আছে কেইটা 1 2 3 4 এতিয়া চিত্ৰত 4টা আছে বিপৰীত চাইডে 4 সংখ্যাটোলৈ আস্তানি মিলাব লাগিব তাৰপিছত
ৱৰ্কশ্বিটখন বহীত বনাই ল'বা আৰু মিলাবলৈ যত্ন কৰিবা আৰু নোৱাৰিলে মা দেউতাৰো সহায় ল'বা। আজি তোমালোকক মই ৱৰ্কশ্বিটসমূহ কেনেদৰে বনাব লাগে আৰু এইসমূহ কেনেদৰে সমাধান কৰিব লাগে তাৰ সমূহ আভাস দিলোঁ। এনেদৰে ভিডিঅ'সমূহ পাই থাকিবলৈ আৰু নতুন নতুন পাঠৰ সন্ধান পাবলৈ তোমালোকে ফকাটিং জাতীয় গোলাঘাট চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, তেতিয়া ভিডিঅ'সমূহ পাই থাকিবা।